उदालगुरि जिल्लानि माजबाद आसाम अरुणाचल सीमायाव थानाय सिखारि दाङानि 2 नं बगरिबारियाव मोनसे दुखुनांथाव जाथाय जादों। हाग्रानि मैदेर गाग्लोबनायाव 48 बोसोर बैसोनि आइजो लाबायनो बर'नि जिउ खहा लोगोसे 4 सुबुंनि जोखोम जायो। जोखोम जानाय सुबुंफोरा जादों रबिलाल हेम्ब्रम, मरियम सरेन पल्टन हेम्ब्रम आरो लक्ष्मी हेम्ब्रम। आदार नागिरनानै अरुणाचलनिफ्राय ओंखारबोनाय मैदेरा गोबाव समनिफ्रायनो बे ओनसोलखौ सिगि सग' खालामगासिनो दङमोन। बारान्दायाव उन्दुबाय थानाय लाबायनो बर'खौ गाग्लोबना बुथारदोंमोन आरो लाबायनो बर'नि गंथाम न'फोरखौ सिलिंखार खालामलांदों। जाथायनि उनाव हाग्रा मावख'गिरिफोरा जाथाय जानाय जायगासिम मोनहैयो। उनाव गोथै सह'खौ लालपानि पुलिस थानानि हेफाजाबाव पस्टमर्टेमनि थाखाय उदालगुरि सिभिल हस्पिटालसिम दैथायहरनाय जायो। হাতীটো কালি ৰাতি আহিছিলে 3টা মান বাজাতে আহি কিনি ঘৰ চৰ ভাঙালে, বেৰা চেৰা ভাঙালে, আহি কিনি ডাইৰেক্ট মাকে দেখা পালে কিজানি তাকে মাৰিলে। আমিতো ভিতৰত ঘুমাই আছিলো, ধাং ধং কৰি আছিলে, আমিতো গম পোৱা নাই, ভিতৰত ঘুমাই আছো। তেতিয়া ধাং ধং কৰিলে আমি উঠিলো আৰু ফটকে উঠিব চাব নোৱাৰে আৰু ইফালে বেৰা আছে, ইফালে মুচৰি তুচৰি লগাই কিনি ঘুমাই আছো সৰু পোৱালি লৈ কিনি। পিছত উঠিলো, আমাৰ উঠাৰ লগে লগে তো আমাৰ বেৰাটো ভাঙাই দিলে ভিতৰৰ ৰুমত। পিছত আমি যেন তেন ওলাই কিনি আহিলো বাহিৰ কোঠালিত আহি কিনি তো এই ঘুমাই গেল আৰু ভিতৰত। আমি যোনটো কোঠালিত ঘুমাই আছিলো এইটো কোঠালিত ঘুমাই গেলে হাতীটো। আৰু চাউল আছিলে মাজত, এইটো যাই কিনি লৈ আনিলেই, আনি কিনি খাই আছে। পিছত পোৱালিটো মই চাইডত লৈ থিয় হৈ আছো, তেতিয়া চাই আছে আমাক। পিছত আমাক তো একো কৰা নাই মানে। পিছত বেৰাটো গিৰাই দিছে, এই তলত হৈ ওলাইছো আমি, মাক মাৰি চাইড কৰি দিছে। তেতিয়া আমি ওলালো, ওলাই কিনি ইফালে মাছ আছে নেকি বুলি তলত চালো, নাই আৰু। পিছত মই তাৰ খাটি তলত সোমাই গৈছো, ইমান ডাঙৰ বস্তু মই ক'ত পলাম। পিছত ভাবিলো নাই, ইয়াতে থাকিলে তো গুচকি দিলে তো ময়ো মৰি যাম পোৱালিৰ লগত বুলি কিনি। আৰু পিছত বেৰাটো লাত মাৰি ভাঙালে, তেতিয়া এই বেৰা এই চাইডত হৈ কিনি মই ওলাই আহিলো। পোৱালিটো 4 মাহ হৈছে, 4 মাহৰ পোৱালি লৈ কিনি মই ওলালো। আৰু আমাৰ হাজবেণ্ডটো আগতে চাইড কৰি দিছে বেৰাটো অলপখিনি, আগতে ওলাই ইয়াক দেখা পালে দাউৰাই আহিছে। তাৰপিছত এই টকটাটো আনি কিনি মাৰিলে আৰু সোমাই গেল ঘৰতে। তাৰপিছত সোমালে, দৰ্জাগিলা ভাঙালে, তেতিয়া ওলাই আহিলো মই। ওলাই আহি কিনি গোহালত সোমালো মই। তাৰপিছত আৰু সোমাই গেল, তেতিয়া আমি পলাই গলো আৰু বেলেগ ঘৰত যাই কিনি। আমি ঘৰ ভিতৰত 2জন আছিলো, মই আৰু হাজবেণ্ড আৰু পোৱালিটো লৈ কিনি। আৰু শাশুড়ীটো বাহিৰত আছিলে, বাহিৰত ইয়াতে মাৰিছে আৰু ইয়াতে পেচাব ইয়াতে বিছনাতে হৈছে। এইটো পিছত দেখা পাইছো আৰু আমি উঠা টাইমত একোৱে দেখা পোৱা নাই আৰু মাৰি কিনি ইফালে পেলাই দিছে আৰু দেখাই পোৱা নাই। আন্ধাৰ ৰাতি, লাইট চাইট চব নুমি গেছে। পিছত আৰু আমি এতিয়া ইয়াতে থাকিলেও তো মাৰিব বুলি আৰু পলাই গলো আমি। ফৰেষ্টৰ মানুহ পিছত আহিলে পুৱাতে 5টা বজা মানত লৈ গৈছে, ওদালগুৰি লৈ গৈছে কিজানি। এতিয়া ফোন কৰিছিলে, ফৰেষ্ট লৈ যোৱা নাই, পুলিচ আহিছিলে, 2জন আহিছিলে আৰু লৈ গ'লে সিহঁতে।